সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইতিমধ্যে এটা ৰাজনৈতিক শক্তিৰ জন্ম দিয়া হৈছে আৰু ৰাজনৈতিক শক্তিটোৱে অসমৰ বিভিন্ন জিলা সমিতি আঞ্চলিক সমিতি এইবোৰ গঠন কৰি আছে। গতিকে আমি আশা কৰোঁ পূৰ্ণ পৰ্যায়ৰ যেতিয়া এটা দল হ'ব তেতিয়া অসমৰ স্বাৰ্থত কাম কৰি থকা প্ৰতিটো শক্তিৰ লগত তেওঁলোকে কথা বতৰা পাতিব আৰু সেইদৰে অসমীয়া জাতিক নিৰাপত্তাৰ স্বাৰ্থত আগবাঢ়ি যাব। গতিকে জাতীয়তাবাদী শক্তিসমূহ একত্ৰিত হৈ আগবাঢ়ি যোৱাটোৱে হ'ব প্ৰধান কাম। গতিকে অসমৰ স্বাৰ্থত অসমীয়া জাতিৰ স্বাভিমান ৰক্ষাৰ স্বাৰ্থত আমাৰ অসমৰ প্ৰত্যেকটো সৰু বৰ দলৰ লগত কথা পাতি আগবাঢ়ি গ'লে মই ভাবোঁ যে জাতি ৰক্ষাৰ কাম আগবঢ়াই লৈ যাবৰ কাৰণে ৰাজ্যত এটা প্ৰতিক্ৰিয়া সৃষ্টি হৈছে যে কিশোৰ মুক্তি আৰু লগত কিহৰ কাৰণে আছু এজয়চিপিৰ মানে মিত্ৰতাৰ বাবে হেৰি কাৰণে কি ক'ব? সেইটো সকলোৰে নিজা ধাৰণা থাকে বা প্ৰতিটো সংগঠনৰ নিজা পৰিকল্পনা থাকে। সদৌ অসম ছাত্ৰ সন্থাও কা বিৰোধী আন্দোলন আমি কৰিছিলোঁ আৰু তেখেতসকলেও কা বিৰোধী সংগ্ৰামখন আগবঢ়াই লৈ গৈছিল। গতিকে আদৰ্শ আৰু পন্থাৰ লগত যিসকলৰ লগত আমাৰ মিলিছিল সেইদৰে সদৌ অসম ছাত্ৰ সন্থাই কাম কাজ কৰি গৈছে আৰু সেইধৰণে আমি সংগ্ৰাম আগবঢ়াই লৈ গৈছোঁ। এতিয়া দলীয় কথা বতৰা যেতিয়া আৰম্ভ হ'ব তেতিয়া নিশ্চয় যিবিলাক জাতীয়তাবাদী সত্তা অসমৰ মাটিত আছে প্ৰত্যেকৰে লগত আলাপ আলোচনা আৰম্ভ কৰিব আৰু ৰাজনৈতিক শক্তিয়ে ৰাজনৈতিক যিটো পাৱাৰ হস্তগত কৰা কথা এই কথাটোত নিশ্চয় সকলোৰে লগত আলাপ আলোচনাৰ জৰিয়তে আগবাঢ়ি যাব আৰু অসমৰ মানুহেও বিচাৰিছে যে আঞ্চলিকতাবাদী সঁচা অৰ্থতে জাতীয় স্বাৰ্থ ৰক্ষা কৰিব পৰা এনেধৰণৰ ৰাজনৈতিক শক্তিসমূহৰ লগত একত্ৰিত হৈ ভৱিষ্যতে পাৱাৰ হস্তগত কৰিব পাৰে। আপুনি এইটো উল্লেখ কৰিব বিচাৰিছে যে অখিল গগৈয়ে যিটো আহ্বান জনাইছে এই আহ্বানৰ প্ৰতি আপোনালোকে নিশ্চয় সহমত প্ৰকাশ কৰা এটা গোটেই কথাটো হ'ল যে সদৌ অসম ছাত্ৰ সন্থা আমি অৰাজনৈতিক হৈ আছোঁ। ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গৰ্ভৰ পৰাই যি এটা দলৰ উদ্ভাৱন হৈছে সেই দলটোৱে জাতীয়তাবাদী সত্তাসমূহক একলগ কৰি আগবঢ়াই যোৱাৰ কাৰণে কিছুমান কাম কাজ হাতত লৈছে। মই ভাবোঁ যে যেতিয়া পূৰ্ণ পৰ্যায়ৰ এটা দল হ'ব তেতিয়া এই বিষয়টো আগবাঢ়ি যাব। পীযুষ হাজৰিকা হিমন্ত বিশ্ব কৈছে যে ক্লাব ছিষ্টেমত দলবিলাক গঠন হৈছে আৰু সকলোবিলাক একত্ৰিত হ'লেহে যে বিজেপিৰ কাৰণে এটা চেলেঞ্জ হ'ব। এই সম্পৰ্কত আপুনি কি কয়? এইটো এটা ৰাজনৈতিক দলৰ তেওঁলোকৰ কথা বতৰা। গতিকে তেওঁলোকৰ দলটোৱে অসমীয়া জাতিৰ নিৰাপত্তা বিঘ্নিত কৰিছে। জাতিটোৰ ভাষা সংস্কৃতি আমাৰ যিটো স্বকীয়তা সেইটো নাশ কৰাৰ পৰিকল্পনা কৰিছে আৰু অমিত শ্বাহৰ চুটলিপিত আমাৰ ওপৰত কাজ জাপি দি পেলাই হিন্দু মুছলমানৰ নামত ভাগ ভাগ কৰি 43 বছৰ বাংলাদেশীৰ বোজা জাপি দিছে। গতিকে সেই শক্তি বা সেই ধৰণৰ ৰাজনৈতিক দলৰ যিসকল কৰ্মকৰ্তা আছে তেওঁলোকে তাতকৈ ভাল কথাটো পৃথিৱীত জানিব বুলি আমি নাভাবোঁ। অসমৰ ৰাইজ সংকটত ভুগিছে, মানে শংকাত ভুগিছে যে জাতিটোৱে শংকাত ভুগিছে। বহুত আঞ্চলিক দল হোৱাৰ কাৰণে অসমৰ ৰাইজ গণতন্ত্ৰত যিমান ৰাজনৈতিক দল নহওক কিয় ৰাজনৈতিক শক্তি হস্তগত কৰিবৰ কাৰণে একত্ৰিত হৈ আগবাঢ়ি যোৱাতে মূল কথা। গতিকে ৰাজনৈতিক দল বহুত হৈছে মানে গণতন্ত্ৰ বিঘ্নিত হৈছে এনেকুৱা নহয়। আমাৰ নিচিনা বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোক বসবাস কৰা এখন দেশত বিভিন্ন ৰাজনৈতিক দল হ'ব পাৰে। ইয়াত 10টা হৈছে 15টা ৰাজনৈতিক দল হৈছে সেইটো ডাঙৰ কথা নহয়, কিন্তু একত্ৰিত হৈ কাম কৰি আগবাঢ়ি যাব লাগিব আৰু জাতীয় স্বাৰ্থক পিঠি দিছে নেকি কোনোবাই সেই কথাটো লক্ষ্য ৰাখিব লাগিব। অন্য প্ৰশ্ন কৰিব বিচাৰিছোঁ, এতিয়ালৈকে যিহেতু অখিল গগৈ জেলৰ পৰা ওলোৱা নাই, গতিকে এই ব্যৱস্থাটোৰ সৈতে কি ধৰণে আচলতে অখিল গগৈ বাহিৰলৈ অহাটো আপোনালোকে কামনা কৰে? সদৌ অসম ছাত্ৰ সন্থাই আমি আগৰ পৰা কৈ আহিছোঁ যে তেখেতক মুক্তি দিব লাগে, কাৰণ বহুত ডাঙৰ অপৰাধীও জেলৰ পৰা ওলাইছে, মুক্তি পাইছে। গতিকে এখন সংগ্ৰামৰ লগত জড়িত এগৰাকী ব্যক্তি জেলত ৰাখিছে আৰু ক'ভিডৰ সময়ত বিভিন্ন অপৰাধীকো জেলৰ পৰা মুক্ত কৰি দিছে। গতিকে আমি ভাবোঁ যে এই সময়ত অন্ততঃ তেখেতক জেলৰ পৰা মুক্তি দিয়াটো অত্যন্ত অখিল গগৈ নোলোৱাৰ কাৰণে আপোনালোকৰ তেখেতসকলৰ মত বিনিময় বা তেখেতসকলৰ লগত হেৰিটো মিলা নাই নেকি? এনেকুৱা কোনো কথা নাই। আমি সদৌ অসম ছাত্ৰ সন্থাই এক সুকীয়া ধাৰাৰে আমি আন্দোলন কৰি গৈ আছোঁ, আগবাঢ়ি গৈ আছোঁ।
আমাৰ আদৰ্শ পন্থা মিলা প্ৰত্যেকৰ লগত একেলগে একত্ৰিতভাৱে সংগ্ৰাম অব্যাহত হিমন্ত কৈছে 1500 পৰা 700 ভিতৰত চব সমষ্টিতে দল পাব কি তেওঁলোকৰ দৃষ্টিভংগী গতিকে এই গোটেই বিষয়টো সময়ত অসমীয়া জাতিয়ে কাক কিদৰে মৰম কৰে সেই কথাটো উত্তৰ প্ৰদেশ কাণ্ডৰ হেৰি হৈছে নেকি কি কয় ৰাজনীতি হৈছে নেকি উত্তৰ প্ৰদেশত যিটো সংগঠিত হ'লে কাণ্ড কি হয় এই গোটেই ঘটনাবোৰ স্বৈৰাচাৰী শাসনৰ উদাহৰণ এনেকুৱা বহু ঘটনা মই কৈছোঁ আজি মণিপুৰত বা উত্তৰ পূৰ্বাঞ্চলত এনে বহু ঘটনা ঘটিছে যিবোৰ ঘটনাৰ আজিও ন্যায় পোৱা নাই গতিকে আজি উত্তৰ প্ৰদেশত হৈছে সমগ্ৰ ভাৰতবৰ্ষত নেশ্যনেল মিডিয়াই হাইলাইট কৰিছে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত এনে ঘটনা নিতৌ ঘটি আছে বিভিন্ন ধৰণৰ ঘটনা ঘটি আছে গতিকে আমি ভাবোঁ যে নৰ্থ ইষ্টৰ মানুহে এনে ঘটনা বহুদিন ধৰি ফেচ কৰি আছে এগৰাকী মহিলাই কিমান বছৰ ধৰি পেলাই অনশন কৰি থাকিব লগা হৈছিল সেই কথা প্ৰত্যেকে জানে গতিকে নৰ্থ ইষ্টৰ মানুহে এনেধৰণৰ ঘটনা সন্মুখীন সদায় হৈ আছে প্ৰতিটো মুহূৰ্তত হৈ আছে আমি ভাবোঁ যে সেইগৰাকী মহিলাও ন্যায় পোৱাটো উচিত যিগৰাকী উত্তৰ প্ৰদেশত যিটো ঘটনা হ'ল আৰু ইয়াৰ উচিত বিচাৰ হ'ব লাগে আৰু দৃষ্টান্তমূলক শাস্তি দিব লাগে যাৰ কাৰণে এই ঘটনা সংঘটিত হৈছে